खुलुमबाय इनसाइड एनिनि बर' रादाबखौ फरायदों आं सुक्रजित बसुमतारिया। खामानि होगोन होननानै हादरसानि बाहेरायाव लानानै थांनाय जाथाया गोदान बाथ्रा नंलिया। बेबायदि जाथायानो जादों नलबारि जिल्लायाव। नलबारि जिल्लानि मधुपुरनि बाबुल आली मुंनि सासे थगायसुला सुबुङा सा 18 सेंग्राफोरखौ लानानै थांदोंमोनब्लाबो बिथांमोननि गेजेराव 4 सुबुंनिल' खौरां मोनदों, गुबुन माखासेनिखौ खौरां मोननाय जायाखै। बेनिखायनो नखरनि सुबुंफोरा बे गासिबो सुबुंखौनो न'आव लाबोफिननांगौ होनना सोरखारनाव खावलायदों। गुबुन हादरसायाव साख्रि एबा खामानि होगोन होननानै बुरखायनानै आसामनिफ्राय मानसि लानानै थांनाया गोदान बाथ्रा नङा। बेबायदि जाथाया सम सम जाबोबाय थादों। नलबारि जिल्लानि मधुपुर गामिनि बाबुल आली एबा आजिजुल आलीया थांनाय 3 सेप्तेम्बराव नलबारि जिल्लानि बुरिनगर बानिकुसि हरिपुर गामिनि जोबोद निखावरि नखरनि सा 18 सेंग्राफोरखौ चेन्नाइआव खामानि होगोन होनना बुरखायनानै लानानै थांदोंमोनब्लाबो टिकेट दाननानै थाङैनि थाखाय कलकातायाव बुजायो होनना सेंग्राफोरनि नखरनि सुबुङा फोरमायो। उनाव न'नि मानसिया टिकेटनि रांखौ एकाउन्टआव सोनानै हरनायाव कलकातायाव टिकेट दानना चेन्नाइआव थाङो। नाथाय चेन्नाइ मोनहैनायनि उनाव थगायसुला बाबुल आलीया खारखोमायो। लांजानाय सेंग्राफोरनि नखरनि सुबुंनि बायदियैब्ला थगायसुला बाबुल आलीया बिसोरनिफ्राय 40,000 रां लादोंमोन। सा 18 लांजानाय सेंग्राफोरनि गेजेराव दा 4निखौल' खौरां मोननाय जादों। बिनिखायनो नखरनि सुबुंफोरा बे सा 18 सेंग्राफोरखौ न'आव लाबोफिननायनि राहा खालामनांगौ होननानै सोरखारखौ खावलायदों। মানে যোৱা 3 তাৰিখে ল'ৰা তাৰমানে আমাৰ এজোৰা 18জন চলি লৈ গ'ল চেন্নাইত কাম চাকৰি দিম বুলি কোম্পানীত। হয়, চাকৰি কোম্পানীত দিম বুলি লৈ যায় ল'ৰাটো মানে 35,000 টকা চবত তাৰ পৰা কালেকশ্যন কৰিলে। এই কালেকশ্যন কৰা ল'ৰাজনৰ নাম কি? বাবুল আলী। ঘৰটো আপোনাৰ এই মধুপুৰত বুলি শুনা পাইছোঁ। হয়, তাৰপিছত ল'ৰাবিলাকে তাৰপৰা লৈ যোৱাৰ পিছত এবাৰ পলৰ ধান্দা বাকী কেইটাক টেম্পুত পঠাই দিছে, তেখেতে নিজে বাছত উঠিছে। কিন্তু এটা লগত ল'ৰা আৰু চালু আছিল, তেখেতৰ লগত গ'ল। এতিয়া সি কিবা এটা কৰে নেকি, ক'ৰবাত যায় নেকি। তাৰপিছত যেতিয়া ষ্টেচনত গ'ল, ষ্টেচনত যায় কিবাকে আৰু ৰান্ধে মানে বগাই গাঁৱত যাই পেলাই নুমাই দিয়ে পুলিচে। কোনো ধৰণৰ টিকেট নাই, অকল 2টা টিকেট আছিল। পুলিচে ক'ত নমাই দিছিলে? বগাইগাঁও নমাই দিয়াৰ পিছত তেওঁলোকে ট্ৰেইনত ক'ত উঠিছিল? ট্ৰেইনত উঠিছিল আপোনাৰ ৰঙিয়াত উঠোতে এখেতসকলেও যে টকা লৈছিল বাবুল আলীৰ লগত আছিল সেই সময়ত আছে। তাৰপিছত বগাইগাঁও যেতিয়া যায় তেতিয়া টিটি যেতিয়া চেক ইন কৰে এটাতো টিকেট নাই, 2টা টিকেট আছিলে। এখেতে যাবা ধৰাতে একজন ল'ৰা চালু আছিলে, তেখেতে ল'ৰাটোক টানি পেলাই নুমাই আনিলে, আমি যাব নোৱাৰো, তুমিও নামি আনাৰ পিছত তেখেতৰ হাতত মানে 200-300 কিবা এটা খাবৰ কাৰণে টকা আছিলে লগত। সেই টকাবিলাকে কিবাকে আৰু জেনেৰেল টিকেট কাটি কিবাকে কেলকাতা গেলি গ'ল। কেলকাতা যোৱাৰ পিছত তাৰপিছত তান্ততো আপোনাৰ খাৱাৰো পইচা নাই, 2 দিন লগানে গৈছে ট্ৰেইনত। তাৰপিছত কি কৰে এতিয়া একজন ল'ৰা ATM লৈ গৈছিল লগত। সেই ল'ৰাটো ফোন কৰিলে যে আমাক এতিয়া পুলিচে মাৰি আছে, কেলকাতাত কোবাইছে কেইটামান ল'ৰাক। তাৰপিছত ল'ৰাবিলাক কি কৰে এতিয়া আমাক ফোন কৰিলে, আমি ইয়াৰ পৰা 15,000 টকা মোৰ একাউণ্টত দি ট্ৰান্সফাৰ কৰি দিলোঁ। এই ল'ৰাবিলাক ওলাই আমি এতিয়া ঘৰত কেনেকৈ যাওঁ, আমি আৰু এতিয়া টিকেট কাটি আমি চেন্নাই লৈ যাওঁ। তাৰপিছত তাতে আমি খাৱা লোৱা কৰা ব্যৱস্থা কৰি দিলোঁ ইয়াৰ পৰা পইচা দি। ইয়াৰ পৰা গ'ল তেখেতে চেন্নাই যোৱাৰ পিছত ল'ৰাটো যিটো মানে বদমাছ ল'ৰাটোৱে তেখেতে কৈছে মোৰ মাথাটো ঘূৰাইছে। ফাৰ্ষ্টে কৈছে টয়লেট যোৱাতে একজন লগত গৈছে, জানে সি পলাব বুলি, বাবুল আলী পলাব বুলি একজন জানে, লগত যায়। যেতিয়া টয়লেট কৰিবৰ কাৰণে যায় তাতে কৈছে মোৰ মুখটো ঘূৰাইছে, নিচে বহিল। আৰু এজন লগত গৈছিল, সি বেলেগ এটাক মাতিব যোৱাতে তেখেতে গোটেইকেইটাক এৰি দিয়ে পলাইছে। এতিয়া এওঁলোকৰ অৱস্থা কি তাত এতিয়া অৱস্থা মানে তাতে চেন্নাইত নামাৰ পিছত আৰু পইচা পাতি শেষ হৈ গ'ল। তাৰপিছত পুলিচে তাতে মাৰধৰ কৰি টয়লেট কৰা পইচা নাই, তো টয়লেট কৰিবৰ কাৰণে 5-10 টকা লাগে, পইচা দিব লাগেতো, তাৰো পইচা নাই। যেতিয়া পুলিচে মাৰধৰ কৰিলে তেতিয়া 2-3জন ল'ৰাৰ লগত আমাৰ যোগাযোগ হৈ আছে। বাকী ল'ৰাবিলাক ক'ত পুলিচৰ মাৰত ক'ত দাউৰিলে, আজিকালি নিখুঁত হৈ আছে। ইয়াৰ পৰা গৈছে টোটেল 18জনতে 3জনৰ পৰা আমি কিবা সম্পৰ্ক পাই আছো, ফোনত পাই আছো যে আমি ক'ৰবাত আমাক ঘৰ মানুহ আমাক সহায় কৰিছে। কোন ঠাইলৈ গৈছে বুলি এটা সন্দেহ হয়। চেন্নাই ষ্টেচনৰ পৰা চলিবিলাক চব নোহোৱা হৈছে। এতিয়া আমাৰ চৰকাৰৰ পৰা অনুৰোধ যাতে অলপমান তদন্ত কৰি সেই ল'ৰাবিলাকক যাতে। বাবুল আলীৰ কিবা খবৰ পাইছে না? যিজনে চক্ৰান্ত কৰি লৈ গৈছিল, টকা লৈছিল বাবুল আলীক আমি ফোন নম্বৰ আছে, যেতিয়া ফোন কৰোঁ হেল্ল' আমি হৰিপুৰৰ পৰা কৈছোঁ, কোৱাৰ লগে লগে ফোনটো কাটি দিয়ে। এই যিকেইজন ল'ৰা বাবুল আলীয়ে চক্ৰান্ত কৰি লৈ গৈছিল, টকা লৈ পেলাই লৈ গৈছিল, এই ল'ৰাকেইজন ঠাইখিনিৰ নাম কি? যিকেইজন ল'ৰা লৈ গৈছিল, এই যেগুলো ল'ৰা লৈ গৈছে এটা বুঢ়ীনগৰ আছে, হৰিপুৰ আছে, আপোনাৰ মধুপুৰৰ আছে কেইটামান, বাণীকুছিৰ আছে কেইটামান। গোটেই ল'ৰাবিলাকক মানে মোবাইলত কোম্পানী দেখাইছে, কোম্পানী এই 20,000 টকা দৰমহা দিম সেনেকৈ মানে ষড়যন্ত্ৰ কৰি লৈ গ'ল।
এতিয়া কি বিচাৰে আপোনালোকে ল'ৰাকেইজন ঘৰলৈ অহাটো বিচাৰে আমি ল'ৰাজনৰ ঘৰলৈ অহাটো বিচাৰোঁ কিবা কাৰণত এই ল'ৰাটো তাৰমানে যিটো ল'ৰা লৈ গৈছিল তেখেত যদি আহে আহিলে গোটেইখিনি তদন্ত কৰিলে যদি চৰকাৰে অলপমান আমাক সহায় কৰে সৰ্বনিম্ন চৰকাৰ যদি আমাৰ অলপ সহায় কৰে আমাৰ বিৰাট বিপদত পৰিছে মাক হাতত মানে খাৱা লোৱা পৰা নাই বিৰাট অশান্তি কান্দা কাটি ঘৰত বিৰাট অশান্তি হৈছে ল'ৰাকেইবিলাকৰ পৰা কিমানমান টকা লৈ গৈছে তেওঁলোকে 35,000 টকা লৈ গৈছে গোটেই 18জন ল'ৰাৰ পৰা 35,000 দিছে নে গাবতে 18,000 নহয় একজন গোটেইকেইটা মিলে 35,000 লৈ গৈছে এতিয়া বাবুলালি কোনো সংহত পোৱা নাই আপোনালোকে নাই ফোন কৰি আছো ফোনটো যেতিয়া হৰিপুৰৰ পৰা ফোন কৰা বোলে ফোনটো কাটি দিয়ে হয় ফোনটো ৰিচিভ নকৰে হয় হয় আৰু আমি কওঁ যে তুমি এনেকৈ নাম্বাৰ কৈছিলোঁ ফোনটো নাকাটিবা নাম্বাৰ কথা তোমাৰ ওপৰত কেছ দিম ল'ৰাবিলাক তুমি লৈ যাবলৈ ষ্টেচনৰ পৰা পলাইছা ল'ৰাবিলাক ক'ত যায় কৈছোঁ তোমাৰ লগৰ ওপৰত আমি কেছ দিম আমি কোনো ল'ৰা কান্দা নাই কোনো কি প্ৰমাণ আছে পইচা লোৱা বুলি সেনেকুৱা কৈ দম দিয়ে আৰু উল্টা তাৰ পৰা ঠিক আছে বাৰু নলবাৰীনিफ्राय মিৰাজুল আলী ইনচাইড এনি बर'